মই ধৰ্ম ভগৱানৰ বিশ্বাস নকৰোঁ, মই নেচাৰত বেছি বিশ্বাস কৰোঁ। মই সদায় কওঁ আই এম এন এগন'ইষ্ট। এগন'ইষ্ট মানে হৈছে যি ভগৱানৰ বিষয়ে এগনষ্টিক। চিন্তা চৰ্চা কৰিব বিচাৰে, ইজ ভেৰি কিউৰিয়াছ, কিন্তু কমপ্লিটলি বিশ্বাস নকৰে। আৰু প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকটো হেৰিৰ মূল ৰোটটো কিন্তু একেই আদৰ্শৰ। চ' আৰু আমিতো হিন্দুইজমৰ মানুহ, আমি হিন্দুত্বৰ পৰা আহিছোঁ, এনচিয়েণ্ট আটাইতকৈ এনচিয়েণ্ট ধৰ্ম বুলি কওঁ। গতিকে বেছিভাগ ধৰ্ম তাৰ পিছত আহিছে। চ' এটা কানেক্টিভিটি এটা আছে চবৰে। সেইকাৰণে মই কওঁ যে মোৰ কোনো ধৰ্ম নাই, কোনো ভগৱান নাই, কোনো জাতি নাই বিশেষকৈ। তেনেকে ধৰক মই যদি কওঁ ইছ আল্লাহ বুলি কওঁ বা আপুনি ক'লে ইছ ৰাম, এই তেনেকুৱা শব্দ ওলাই নে নোলায় আপোনাৰ মুখৰ পৰা? মইতো বিস্মিল্লাহ বুলি কওঁ। মই সেই স্পিৰিচুৱেলিজমটোক বেছি বিশ্বাস কৰোঁ, কিন্তু সেই ধৰ্মৰ যিটো লিমিটেশ্যন মই সেইটো বিশ্বাস নকৰোঁ। মই বুদ্ধিজিম ভাল পাওঁ, মই বুদ্ধিজিম